নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ এটা প্ৰেৰণাদায়ক কাহিনী। যদি আপুনি জীৱনত কেতিয়াবা হতাশাত ভুগিছে, তেনেহ'লে এই কাহিনীটোৱে আপোনাক প্ৰেৰণা দিব। এজন 17 বছৰীয়া ল'ৰা আৰু তেওঁৰ ককাক এখন পথাৰত মাটি চহাই আছিল। মাটিৰ তলিবোৰ ভাঙিছিল যাতে সেই বছৰৰ বীজ সিঁচাৰ বাবে মাটিখিনি সাজু কৰিব পাৰে। সেই কামত যথেষ্ট কষ্ট হৈছিল যদিও তাৰ ফল পাবৰ কাৰণে তেওঁলোকৰ প্ৰচেষ্টাৰ প্ৰয়োজন আছিল। বুঢ়া মানুহজনৰ বয়স 70 বছৰ আৰু সেই বয়সতো তেওঁ কঠোৰ পৰিশ্ৰম কৰিব পাৰিছিল। হয়, ভাগৰুৱা অনুভৱ হৈছিল, কিন্তু তেওঁ অলপ হাঁহিছিল যেতিয়া তেওঁ ভাগৰুৱা অনুভৱ কৰিছিল। আৰু প্ৰতিটো মাটিৰ কোবৰ বলত তেওঁ কপালৰ পৰা মাটিত ঘাম পৰিছিল। তথাপিও তেওঁ কেতিয়াও অভিযোগ কৰা নাছিল, মনত দুখ দিয়া নাছিল। মাত্ৰ 17 বছৰীয়া ফিট আৰু শক্তিশালী নাতি। মাটি চহাবলৈ আৰু ভাঙিবলৈ কিমান কষ্ট আৰু শক্তি লাগে সেইটো অনুভৱ কৰি নিৰাশাত ভুগিছিল। তাৰ পাছত থিয় হৈ অলপ সময় ৰৈ আকৌ পুনৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল যদিও মনৰ মাজত এটা হতাশাত ভুগিছিল আৰু অভিযোগ কৰিবলৈ ধৰিলে। কিছু সময় পাছত ডেকা নাতিটোৱে দেখিলে যে ককাকে মাটিখিনি সাজু কৰিছে, যিখিনি মাটি খেতিৰ বাবে সাজু কৰিছে, আৰু তেওঁ কৰা কামতকৈ বহুত বেছি কাম তেওঁ কৰি পেলাইছে। তাকে দেখি নাতিনীকে সুধিলে, আৰু ককা ইমান বয়সত ইমান কষ্ট কেনেকৈ কৰিব পাৰিছা? ককাকে দিয়া উত্তৰটো তেওঁ যদিও আশা কৰা নাছিল, কিন্তু তেওঁৰ উত্তৰত তেওঁ অলপ থমকি ৰ'বলৈ বাধ্য হৈছিল। ককাকে ক'লে, যেতিয়া আমি কিবা এটা কঠিন কথা বিবেচনা কৰোঁ আৰু অধিক চিন্তা কৰোঁ, তেতিয়া সেইটো সঁচাকৈ কঠিন হৈ পৰে। আৰু যেতিয়া আমি সেইটো চিন্তা নকৰাকৈ কৰি থাকোঁ আৰু কৰিয়ে থাকোঁ, তেতিয়া ই সহজ হৈ পৰে। নাতিটোৱে অলপ আচৰিত হৈ কথাখিনি শুনিছিল আৰু ককাকে আগলৈ কৈ গ'ল, যেতিয়া আমি এটা কাম কিমান কঠিন আৰু কিমান কৰিবলৈ বাকী আছে সেই বিষয়ে চিন্তা কৰি সময় কটাওঁ, তেতিয়া আমাৰ মনটোৱে অজুহাত দেখাবলৈ আৰম্ভ কৰে। এই সকলোবোৰ কথা ভাবিলে নিজৰ চিন্তা দুশ্চিন্তাৰ মাজত আবদ্ধ হৈ পৰে, আৰু তেতিয়া সেই কামটো আমাৰ বাবে ইমানেই কঠিন হৈ পৰে আৰু আমি কামটো কেতিয়াও কৰাৰ বাবে ভাবিবই নোৱাৰা হওঁ। আৰু আপুনি হাতত থকা কামটোৰ বিষয়ে বেছিকৈ চিন্তা কৰে আৰু আপোনাৰ মনটো নেতিবাচক চিন্তাত মনোনিৱেশ কৰিলে, তেতিয়া আপোনাৰ কামটো স্বয়ংভাৱে লেহেমীয়া হ'বলৈ ধৰে। যদি আপুনি ইতিবাচক বজাই ৰাখিব বিচাৰে, তেন্তে আপুনি সেই কামটো তৎক্ষণাত আৰম্ভ কৰিব লাগে, আৰু আৰম্ভ হোৱা পাছত এদিন জয়পথত আগবাঢ়ি যাবই। অৰ্থাৎ আপুনি যি কামেই নকৰক ভালকৈ শেষ কৰাৰ চেষ্টা কৰিব লাগে। কিমান বাকী আছে আৰু কিমান কষ্ট হৈছে সেই কথালৈ মন দিব নালাগে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় বুজি পালে যে জীৱনত যি কামেই নকৰক কিয় একাগ্ৰতাই সেই কামটোৱেই কৰিব লাগে, যাতে সেই কামটো কৰিব পাৰিম নোৱাৰিম সেই কথাক লৈ মনত কেতিয়াও দুশ্চিন্তা আনিব নালাগে। যদি আপুনি তেনেদৰে কাম কৰে, হতাশাত আশ্ৰয় নিদিয়ে, তেনেহ'লে এদিন নিশ্চয় সফল হ'ব। ধন্যবাদ।